হাই ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? আজি পুনৰ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ লৈ আহিছোঁ। আজি আচলতে মই গৈ আছোঁ আমাৰ টুমনৰ বাৰ্থডে খাবলৈ। টুমন হৈছে মোৰ ভাগিন মানে আমাৰ এওঁৰ বায়েকৰ ল'ৰা, মানে মোৰ জেহাহুৰৰ ল'ৰা। তালৈ গৈ আছোঁ। ইতিমধ্যে ঘৰ আহি পালোহি আৰু ঘৰৰ সকলো যা যোগাৰতে ব্যস্ত। এয়া মানে মোৰ বা শাহু, তেওঁ পূৰা ব্যস্ত হৈ আছে। আজি ডিউটিৰ পৰা ছুটি লৈছে। তেওঁৰ চাকৰি সূত্ৰে এগৰাকী নাৰ্ছ হয় আৰু ব্যস্ততাৰ মাজতে তেওঁ সকলো যোগাৰ কৰিছে। এয়া ভিনদেউৰ বায়েকৰ ছোৱালী, এওঁলোকে বাহিৰত মেল পাতি আছে, মানে চাহ খাই আছে। এতিয়া আগফালৰ পৰা অকণমান ভিতৰলৈ গৈ চাওঁ আহক কি চলি আছে ভিতৰ মানে একেবাৰে পাকঘৰলৈ যাওঁ। পাকঘৰত কি হৈ আছে আহক চাওঁ। এয়া পাকঘৰত এটা পৰ্বই চলি আছে মানে। এইফালে আইতা মানে বাৰ শাহুৱে পুৰা খানা বিলত ব্যস্ত। এই গোলাপ জামুনটো ন, গোলাপ জামুন চব অকলে কৰি আছে নে? অকলে কৰি আছো। পটককৈ দি আৰু খাবলৈ দি দিবই পাৰিব তেতিয়া। আৰু এয়া বায়ে টুমনৰ যিবিলাক সৰু সৰু ফ্ৰেণ্ডবিলাক আহিব যে, সিহঁতৰ বাবে আগতীয়াকৈ অকণমান ভাগবিলাক ৰেডি কৰি থৈছে। আৰু আমি এয়া দেখিছোঁৱেই বুনিয়া, গোলাপ জামুন, তাৰপিছত আৰু আছে আইটেম আহিব। মনডাল এই যিফালৰ পৰা কাটিব যায় তাৰ এইটো চাইডে লগাব লাগে। ৰেডি কৰিছে আৰু এটা খুব ধুনীয়া কেক, এইটো চাওক, ইমান ধুনীয়া এটা কেক, সৰু ল'ৰাৰ কেক আৰু ইমান ধুনীয়া ডিজাইন কৰা ভিনদেউহঁতে আনি থৈছে আৰু এয়া ঠিক কৰিছে। আচলতে টুমনৰ আমাৰ 3 বছৰহে হৈছে, কিন্তু দোকানত 3 বছৰীয়া কেণ্ডেল নোপোৱাত এই 4 বছৰীয়াডালকে লগাই দিছে। অথনিৰ পৰা যে টুমন কৈ আছোঁ, টুমনক আপোনালোকক দেখুৱাই নাই নহয়, আহক তাক চাওঁ। ৰেডি হৈছে নি? এই বাৰ্থডে বয় এইফালৰ পৰা কাটিব লাগিছিলে নি Happy birthday. If I could lay down beside you, I would. When nothing really matters, that's all I wanna do. I hope that you're safe and that I will see you. টুমনক দেখিলে? এয়াই আমাৰ টুমন। আৰু আচলতে কি হ'ল, টুমন মানে শুই আছিলে, খেলি ধূলি খুব ভাগৰ লগাত সি শুই থাকিল আৰু এই কেক কাটিবৰ সময়ত হঠাতে তাক জগাই দিয়াত তাৰ মানে বিৰাট খং উঠিছে। আৰু এয়া মই সকলোকে এবাৰ তুলি দিছোঁ। ওচৰৰ বৌহঁত, আইতাক তুলিবলৈকে নাপালোঁ, আমাৰ বাৰ শাহুৱে তেখেতক তুলিবলৈকে নাপালোঁ, তেওঁ খুব ব্যস্ত হৈ আছে। তাতে একমাত্ৰ নাতিৰ বাৰ্থডে আৰু ইয়াৰ মাজতে ময়ো এবাৰ কণ মইনাকেইটাৰ লগত উঠি ল'লোঁ, নিজকে এবাৰ উঠাই ল'লোঁ। মোৰ বা শাহুৰৰ নাম মাতু আৰু এয়া হৈছে আমাৰ মাতু বা ভিনদেউ।
বেলুন ফুলাইছা নি কেইবছৰ হ'ল তোমাৰ আজি কেইবছৰ হ'ল 4 বছৰ কেকটো 4 লিখা আছিলে হয় নাই আৰু কেক কাটি খোৱাৰ পাছতে আমি সকলো ব্যস্ত হৈ পৰিলোঁ এই খোৱা বোৱাৰ মাজত সকলো ব্যস্ত এতিয়া আৰু কথা কৈ নাথাকো দেই বাই I would. When nothing really matters, that's all I wanna do. I hope that you're safe and that I will see you soon. If I could lay down beside you, I would. If I could lay down beside you, I would. When nothing really অকণমান ময়ো খাই লওঁ আপোনালোকে চাই থাকক আৰু safe and that I will see you soon. If I can lay down beside you, I would. মই ইয়াতো লাগি গৈছো ব্লগ বনাবলৈ দুধেন মই ভবাই নাছিলো দেই Much to do when all I is thinking about not doing well. It's been আমাৰ ই নোলায় if I could lay down beside you, I would. When nothing really matters, that's all I wanna do. I hope that you're safe and that you're আৰম্ভ কৰিছা নি তুমি খাবলৈ আৰম্ভ কৰিলে তুলিব অকণমান এনে কৰি লৈছো আকৌ ষ্টাৰ্ট হ'ব আৰু মই বহিম নহয় ৰ'বা আকৌ এইবোৰ কোনে কৰি দিব নহ'লে বহিম হ'বচোন আৰু এইদৰে হাঁহি ফূৰ্তিৰে দিনটো পাৰ কৰি ৰাতিৰ সাঁজটো খালোঁ আমাৰো কাপোৰ কানি ক'লা হ'ল আৰু ঘৰলৈ গুচি আহিলোঁ ফ্ৰেণ্ডছ ব্লগটো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ আহোঁ বাই I